নমস্কাৰ বন্ধু বান্ধৱীসকল। নাৰী সন্দৰ্ভত স্বামী বিবেকানন্দই কৰি গৈছে বহুতো গুৰুত্বপূৰ্ণ মন্তব্য। নাৰীক লৈ তেওঁ কেনেধৰণৰ মন্তব্য কৰিছিল জানো আহকচোন। নাৰীক গোটেই জীৱনত এটা চিন্তাই সচেষ্ট কৰি ৰাখে, এই যে তেওঁ মা। আদৰ্শ মা হ'বলৈ গ'লে তেওঁ খুব পবিত্ৰ হৈ থাকিব লাগিব। ভাৰতৰ এক মহাপাপ হ'ল নাৰীক পদদলিত কৰি ৰখা। হে ভাৰত, পাহৰি নাযাবা তোমাৰ নাৰী জাতিৰ আদৰ্শ সীতা, সাবিত্ৰী আৰু দময়ন্তী। প্ৰাচ্যৰ নাৰীক পাশ্চাত্যৰ মাপকাঠিত বিচাৰ কৰাটো অনুচিত। পাশ্চাত্যৰ নাৰী হ'ল স্ত্ৰী আৰু প্ৰাচ্যৰ নাৰী জননী। তোমালোকে নাৰীসকলৰ উন্নতি কৰিব পাৰিবানে? যদি পাৰা তেতিয়াহ'লে আশা আছে, নহ'লে পশুৰ জন্ম শেষ নহয়। নাৰী পূজাৰ মাজেৰে সকলো জাতি ডাঙৰ হৈছে। যি দেশ বা জাতিৰ মাজত নাৰী পূজা নাই, সেই দেশ, সেই জাতি কেতিয়াও ডাঙৰ হ'ব পৰা নাই আৰু কেতিয়াও হ'ব নোৱাৰে। সেইবাবে তেওঁলোকক আগেয়ে তুলি ধৰিব লাগিব। তোমালোকে নাৰীসকলক শিক্ষা দি এৰি দিয়া, পিছত তেওঁলোকেই ক'ব কোন জাতিৰ সংস্কাৰ তেওঁলোকৰ পক্ষে প্ৰয়োজনীয়। শিক্ষা পালে নাৰীসকলৰ সমস্যাবিলাকক তেওঁলোকে নিজে সমাধান কৰি ল'ব পাৰিব। আমাৰ নাৰীসকলে কিছুমান পেনপেনীয়া ভাৱৰ শিক্ষা লৈ আছে। কিবা এটা হ'লেই তেওঁলোকে খালি কান্দিবহে পাৰে। বীৰত্বৰ ভাৱ দি শিকাও দৰকাৰ। ধৰ্মক কেন্দ্ৰ কৰি স্ত্ৰীৰ শিক্ষাৰ প্ৰচাৰ কৰিব লাগিব। ধৰ্ম শিক্ষা, চৰিত্ৰ গঠন, ব্ৰহ্মচৰ্য ব্ৰত উদযাপন আদিৰ বাবে শিক্ষাৰ প্ৰয়োজন। নহ'লে এই কাৰ্যটো ভুল হ'বই। আমাৰ দেশৰ নাৰীসকলে বিদ্যা বুদ্ধি অৰ্জন কৰক, এয়া মই খুব বিচাৰোঁ, কিন্তু পবিত্ৰতা বিসৰ্জন দি কৰিব নালাগে। 500 পুৰুষৰ দ্বাৰা ভাৰতবৰ্ষ জয় কৰিবলৈ 50 বছৰ লাগিব পাৰে, কিন্তু 500 নাৰীৰ দ্বাৰা মাত্ৰ কেইসপ্তাহৰ ভিতৰতে ই সম্ভৱ হ'ব।